নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে কুশলে আছে আৰু আজি বহুত দিনৰ মূৰত এটি লং ভিডিও আপোনালোকৰ মাজত দিব ওলাইছো আশা কৰো সকলোৱে ভাল পাব আৰু মই শীঘ্ৰেই কৰবাত শিফট হ'ব ওলাইছো তাৰ বিষয়ে ভিডিওটোৰ শেষৰ পিনে জনাম ভিডিওটো বহুত বেছি দীঘল নহয় আপোনালোকে চাব পাৰিব যেহেতু দীঘল ভিডিও চোৱা ধৈৰ্যবিলাক মানুহৰ কমি গৈছে গতিকে যিমান পাৰো আৰু সৰুৱে কৰিব বিচাৰিছো ভিডিওটো তাৰ পিছত প্ৰথমতে কিনিলো চিংৰা আৰু তাৰ পাছত মাছ কিনিলো বহুত দিন আমাৰ ঘৰত মাছ মাংস চলা নাছিলে বিশেষ অসুবিধাৰ কাৰণে সেইকাৰণে আজি বহুত বেছি ভাল লাগি আছে কিয়নো কিমান দিনৰ মূৰত খাব পাম আৰু মই মানে মাংস আৰু মাছ বহুত বেছি ভাল পাওঁ প্ৰথমতে মাছখিনি আহি উলিয়াই লৈছো এনেকে কিয়নো কলা পলিথিনত দিছিল আৰু কলা পলিথিনত বস্তুবিলাক বেছি সময় ৰাখিব নালাগে আৰু তাৰ পাছত এনেকে গুটেগিটা খাই লৈছে আৰু গুটেগিটা একেলগে বস্তু খোৱাৰ আমেজ সেইটো বহুত বেছি ডিফাৰেন্ট হয় বহুত বেছি ভাল লগা হয় আৰু মই বিয়েটো আধাতে এৰি দিম নে কি সেইটো বিষয় আপোনালোকক জনাম মই 3 মাহ বা 4 মাহৰ কাৰণে কৰবাত যাব ওলাইছো সেইটো বিষয়ে কম নিশ্চয় আৰু এয়া কিতাপ পাতিবোৰ ভৰাই লবলৈ বা পেকিং কৰি লবলৈ লৈছো কিয়নো বহুত বেছি কিতাপ জমা হৈ আছে বা প্ৰিন্ট আউটৰ কপিও বহুত বেছি হৈছে সেইবিলাক আজিৰ পৰাই মানে পেকিং কৰিবলৈ কৰিছো কিয়নো শেষৰ পিনে বস্তুবিলাক থৈ দিলে বহুত মানে লৰা থপৰা হয় আৰু বস্তুবিলাক পাহৰিও যোৱা যায় সেইকাৰণে অলপ অলপকৈ বস্তুবিলাক পেকিং কৰি আছো আৰু মই আপোনালোকক কওঁ যে যি সকলৰ বিএটো এডমিশন নহয় বা নহবওতো পাৰে ধৰকচোন বহুত বেছি লাকৰ ওপৰতো কথা থাকে তেওঁলোকে কেতিয়াও হতাশ নহব কিয়নো বিএডৰ বাহিৰতো বেলেগ অপচন থাকে মইতো বিএডত এডমিশন লোৱাৰ পিছত মোৰতো অকনো মন নোযোৱা হ'ল বিএডৰ প্ৰতি বহুত আগ্ৰহটো কমি গ'ল আৰু মোৰ দৰে সকলোৰে নহয় বাৰু বহুতে ইন্টাৰেষ্টিংও পায় বিএডটো কিন্তু মইহে নাপাওঁ কিন্তু হেনেকে আৰু বিএডৰ প্ৰতি যে নাপাৰ পিছত যে আপোনালোক হতাশ হৈ যাব তেনেকুৱা নহয় বহুত বেছি অপচন আছে নেটৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে যিসকলৰ মাষ্টাৰ ডিগ্ৰী হোৱা নাই তেওঁলোকে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে প্ৰিপেয়াৰ কৰক আৰু বস্তুবিলাক পেকিং কৰি হোৱাৰ পিছত বৌ দিলে একাপ চাহ আৰু চাহটো আমাৰ দুপৰীয়া মানে মেন্ডেটৰী হয় সেইটো থাকিবই লাগিব সেই কাপ চাহ আৰু এয়া আছিল নৰসিংহ আৰু ভেদাইলতাৰ কাৰণে মায়ে তুলি আনিছিলে কিয়নো মই ভেদাইলতা আৰু নৰসিংহৰ আঞ্জাটো বহুত বেছি ভাল পাওঁ মাছৰ লগত আৰু এবিধ বস্তু ভাল পাওঁ সেইটো আপোনালোকক দেখাম এয়া হৈছে খেচ আপোনালোকে কি কয় বাৰু মোক কমেন্ট কৰি জনাবচোন যদি হে চিনি পাইছে কিছুমানে চাগে তৰৈ বুলিও কয় মানে উজনি অসমত চাগে তৰৈ বুলি কয় আমাৰ ইয়াত নামনি অসমত আমি খেচ বুলি কওঁ ইয়াক আৰু ইয়াৰ যিটো থুপথুপিয়া আঞ্জা হয় সেইটো মানে মাছৰ মূৰৰ লগত মানে কেনেকুৱা টেষ্ট লাগে বিশেষকৈ মই বেছি ভাল পাওঁ সকলোৰে নিজৰ নিজৰ চইচ থাকিবই দিয়কচোন মোৰ কাৰণে মানে আৰু এনেকে বনাৰ পিছত স্বৰ্গ হয় মানে কেনেকুৱা টেষ্টি অমৃত আৰু মোৰ কাৰণে এয়া হৈছে দুপৰীয়া পাকঘৰৰ দৃশ্য গোটেইকেইটা লগ লাগে এনেকে আৰু বহুত বেছি গণ্ডগোলো হয় পাকঘৰৰ দুপৰীয়াৰ সময়খিনি কিন্তু আৰু সেইখিনিয়ে মৰম দিয়কচোন পৰিয়ালৰ তাৰপিছত মই দুপৰীয়া খালোৱে মানে মই যেতিয়া পছন্দৰ কিবা এটি আঞ্জা থাকে ঘৰত মই মানে ৰৈ থাকাৰ মোৰ ধৈৰ্য নাথাকে বিশেষকৈ মাংস আগৰ ভিডিওটো কৈছোৱে মই মাংস হোৱাৰ পিছত মই ৰখি থাকিব নোৱাৰো কিয় বা এনেকৈ খকুৱা হলো মই নাজানো আৰু সেয়াই আৰু খেচখিনি খালো বহুত বেছি টেষ্টি হৈছিলে বহুত বেছি মানে কেনেকুৱা টেষ্টি হৈছে এইটো মই মানে বুজাব নোৱাৰো খাই কিনে আমেজ পালে আৰু হৈ যায় আৰু পেট ভৰি যায় আৰু সেয়াই কথা আৰু মই যাব ওলাইছো 3 বা 4 মাহৰ কাৰণে গুৱাহাটী আপোনালোকক কলো মানে শেষত কম বুলি কৈছিলো কৈয়ে দিলো আৰু হেয়াই 3-4 মাহৰ কাৰণে যাব ওলাইছো কেতিয়াবা হয়তো এক্সটেন্ডো হ'ব পাৰে সময়টো কিন্তু বৰ্তমানটো 3-4 মাহৰ কাৰণে যাম বুলি ভাবিছিলো আৰু বিয়েটো কি হয় এই 3-4 মাহ মই ভবা নাই এতিয়ালৈকে ভাবিবও নিবিচাৰো ইয়া টোপনিৰ পৰা সোনকালে আজি শুই উঠিছিলো কিয়নো আমি গধূলি চাবলৈ যাব ওলাইছিলো ৰঘুপতি আমাৰ ইয়াত চিনেমা হলে সেই কাৰণে পৰ্দাতে লগাইছিলে ইয়াৰ কিছুমান লৰাই লগ হৈ এনেকে পৰ্দাতে এইটো লগাইছিলে তাৰ পাছত গধূলি চাহ কাপ খাই লৈছো কিয়নো তাত বহুত সময় খাব নোৱাৰিম আৰু আমাৰ গধূলি চাহ কাপ নহলে আমাৰ সদস্যগিতাৰ নহয় মানে আৰু এয়া হৈছিলে অসম বিখ্যাত সৰ্থেবাৰী সভাৰ খলা আৰু এয়া হৈছে মুখ্য মন্দিৰটো আৰু ইয়াৰ ফিল্ডতে হৈছিলে ৰঘুপতিৰ প্ৰদৰ্শনী কৰা হৈছে বা টিকেট কাটি যিটো ব্যৱস্থা কৰিছে সেইটো ইয়াতে কৰা হৈছিলে আৰু গৈয়ে আগতে কিনি লৈছিলো চিপছ কিয়নো লগত দুটা পোৱালি আনিছো যিহেতু ইহঁতগিটাতো মানে গণ্ডগোল কৰিব আৰু তেওঁলোকৰ গণ্ডগোল বন্ধ কৰাৰ এটাই উপায় হৈছে চিপছ আৰু চিপছটো আমাৰ ইহঁতে বহুত বেছি নাখায় কিন্তু এনেকুৱা কিছুমান সময় দিব লগা হৈ পৰে আৰু এয়া বহুত বেছি মানুহ হৈছিল আৰু চিনেমাখন চাই কেনেকুৱা মজা লাগিছিল বহুত বেছি ভাল লাগিছিল অসমীয়া চিনেমা যে এনেকুৱা হ'ব ভবাই নাই আজি ভিডিওটো আছিল ইমানে কমেন্ট কৰি ক'বচোন কেনেকৈ